চিপাঝাৰ ট্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু অন্তৰংগ আলাপ অনুষ্ঠান। চিপাঝাৰ ট্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 2022 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত শীৰ্ষ স্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাৰ লগতে কৃতিত্বৰে উত্তীৰ্ণ 22 গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। স্কুল কৰ্তৃপক্ষৰ দ্বাৰা ইতিপূৰ্বে ঘোষণা কৰা অনুসৰি ধৃতিৰাজ বাস্তৱ কলিতাক 40,000 টকাৰ চেক, ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। সেই উপলক্ষে চিপাঝাৰ সাহিত্য সভা স্মৃতি ভৱনত শনিবাৰে অনুষ্ঠিত হয় এলানি অভিনন্দন জ্ঞাপন অনুষ্ঠান। ট্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধিয়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু প্ৰজন্মা চহৰীয়ে আধৰা স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মুখ্য অতিথি, চিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ ৰামচন্দ্ৰ ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাৰ আৰম্ভণিতে কৃতি ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত হয়। 2022 চনত সমগ্ৰ অসমৰ ভিতৰতেই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত শ্ৰীমান ধৃতিৰাজ বাস্তৱ কলিতাক বিশেষভাৱে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় আৰু এই অনুষ্ঠানত ধৃতিৰাজ বাস্তৱ কলিতাৰ উপৰিও আমাৰ বিদ্যালয়ৰ পৰা প্ৰায় 22 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তেওঁলোককো আজিৰ এই অনুষ্ঠানত আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিখিনি শিক্ষাগুৰু আছে তেওঁলোককো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ আৰম্ভণিতে ৰাতিপুৱা ভাগত 9:30 বজাৰ পৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও চিপাঝাৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় 18 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।